25 কেজি মান মাছ মাৰিছিলোঁ। ইয়াতে আমাৰ বাংলাদেশৰ ওচৰতে আমি থাকোঁ। দুটা পাৰ্ক দেখাম। এইফালে বাজি গ'ল 4:20 মিনিট। GANG। Hey guys, welcome to মজদুৰ লাইভ ব্লগ। আৰু বহুত দিন ধৰি ভিডিঅ'বিলাক আপলোড দিব পৰা নাই, গতিকে আজিৰ ভিডিঅ'টো অকল আমাৰ গাঁৱৰে হ'ব। চব ভিডিঅ'টো আপোনালোকে সকলোৱে নচলাকৈ এৰি নাযাব। আৰু এইখিনিয়ে হ'ব, মানে ইয়াতে শাক পাচলি আজি মানে চাফা কৰিব লাগিব আমাৰ, কাৰণ ইয়াতে শাক পাচলি ছিটাব লাগিব। আজি মই এইখিনি গোটেইখিনি চাফা কৰিম, তাৰপিছত দেউতাই হাল বোৱাই ইয়াতে শাক পাচলি ছিটাব। আৰু এইখিনি যে পুখুৰী আছে, এই গোটেইখিনিত আমি প্ৰায় 25 কেজি মান মাছ মাৰিছিলোঁ। মানে এনে পানী আছে, তথাপিও ইয়াতে জাল মাৰি 3টা ঘৰ একেলগে হয়। ইয়াত মানে 3টা পুখুৰী আছে, 1, 2, 3টা। এই তিনিটা ঘৰ একেলগে হৈ মাছ মাৰি ইয়াতে এনেকুৱা মাছ পাইছিলোঁ। আৰু এতিয়া মই এইখিনি চাফা কৰিম, চাফা কৰাৰ পিছতে আৰু আপোনালোকে দেখিব পাৰে ইয়াতে আমাৰ বাংলাদেশৰ ওচৰতে আমি থাকোঁ, এইটো সঁচা। আৰু আজি আপোনালোকক দুটা পাৰ্ক দেখাম, মানে আমি সকলোৱে মানে বন্ধুৰ লগত যিবিলাকত আড্ডা মাৰোঁ, সেইখিনি আজি আপোনালোকক দেখাম। চ' আপোনালোকে ভিডিঅ'টো সকলোৱে চাই যাব। A few moments later. আৰু এতিয়া এইখিনি চাফা কৰা হ'ল, আৰু গাটো পূৰা ঘামি গৈছে, গতিকে নেদেখালোঁ। এতিয়া গাটো ধুব লাগিব। আৰু মই গা টাছ ধুই একেবাৰে ৰেডি। আৰু ইফালে বাজি গ'ল 4:20 মিনিট, গতিকে এতিয়া সেই দুখন পাৰ্ক লৈ যাওঁ। চবলক এতিয়া বন্ধু দুজনক মাতিছোঁ, সিহঁতে আহি আছে। ত' এতিয়া মানে আমি পাৰ্কত আহি গ'লোঁ। এইখিনি হয় আমাৰ পাৰ্ক। এইখিনি যে দেখা পাইছে, এই দুটা ফ্ৰেণ্ডে ইয়াতে বহি আছে। এইখিনি মানে গোটেইখিনি হয়, এইখিনি গোটেইখিনি হয়। আৰু এইখিনিৰ নাম দিছোঁ আমি মানে গংগা পাৰ্ক। মানে ইয়াতে এইটো যে ৰিভাৰ হয়, এইটো গংগা নদী হয়, গতিকে ইয়াৰ নামটো দিছোঁ গংগা পাৰ্ক। আমি মানে বহুত দিন ধৰি ইয়াতে আড্ডা চাড্ডা দিওঁ। ইয়াৰ পিছতে হিৰো এটা নাম ওলালে, এইটো গংগা পাৰ্ক দি দিলে। আৰু এই চাইডে লিখাও আছে, এইটো চাইডত লিখা আছে, এইটো চাইডত দেখাই দি আছোঁ। এইটো আপোনালোকে দেখা পাব ইয়াতে, এই GANG এনেকৈ লিখা দি আছে। আৰু এতিয়া আপোনালোকক মই আমাৰ যিটো আছে আৰু এটা পাৰ্ক আছে, সেইটোত লৈ যাওঁ। আৰু আপোনালোকক আৰু এখন যে পাৰ্কৰ কথা কৈছোঁ, এইখিনি পাৰ্ক হয়। এইখিনি আপোনালোকে দেখা পাইছে, এইখিনি হয়। মানে এই চাইডে এখন আছে, এইখিনি আগৰ হয়, এতিয়া এইখন নতুনকৈ বনাইছে ব্ৰিজ। আৰু এইখিনি পাৰ্ক দিছিলোঁ মানে ভাৱনা পাৰ্ক বুলি, ইয়াতে দেখা পাইছে আপোনালোকে। ইয়াতো লিখা আছে, আৰু এই চাইডেও লিখা আছে, এই চাইডেও লিখা আছে। মানে ভাৱনা পাৰ্কটো এই কাৰণত, আমাৰ ভাৰত আৰু ইফালে আছে বাংলাদেশ, এইটো আপোনালোকে যে দেখা পাইছে, এইটো বৰ্ডাৰ হয়। সেইকাৰণে আমি এইটো ভাৱনা পাৰ্ক দি দিছোঁ। এইটো আপোনালোকে ইগন'ৰ নকৰিব দেই। এইখিনি মানে আমি এইবিলাকত যে আড্ডা চাড্ডা দিওঁ, এইখিনিত আড্ডা দিয়াৰ কাৰণে আমি এনেই এটা নাম দিছোঁ। কাৰণ এইখিনিও দলং হয়, আৰু এই যে এইখনে যে দেখাইছোঁ, এই চাইডে এইখন দলং হয়। সেইকাৰণে এই দুখন দলঙত মানে এখন দলং ক'লে এইটো বুজি নাপাব ন, এইকাৰণে নাম দি দিছোঁ। এতিয়াও এইটো আমাৰ বিষয় হয়। আৰু আপোনালোকে হয়তো ভাবিব পাৰে যে ইহঁতে কি এইবিলাক নাম দিছে ব্ৰিজ দলংবিলাকৰ, আৰু এইটো আমাৰ বিষয় বুলি কৈছোঁ নহয়। এইটো আজি যদি মই হিৰো বা ইউনুছক যদি মাতোঁ যে আমি আজি এই দলংখনত লগ কৰিবলৈ যাম, কাৰণ ইয়াতে 3খন দলং আছে, আৰু এইখন দলং আছে ইয়াতে, এই চাইডে দলংখন আছে। গতিকে আমাৰ এইটো খেলি মেলি হৈ যায়, গতিকে আমি ইয়াতে আড্ডা চাড্ডা দিয়াৰ কাৰণে ইয়াতে নাম দি দিছোঁ ভাৱনা পাৰ্ক। আৰু এইখন চাইডত যিখন আছিল, এইখিনি গংগা পাৰ্ক দি দিছোঁ। সেইকাৰণে আমাৰ এইটো, আৰু ইয়াতে থাকোঁতে ভাল লাগে, আৰু নিজ চাইডে হ'ল আমাৰ ভাৰতবৰ্ষ, আৰু এইটো হ'ল বাংলাদেশ, গতিকে চিনেৰীটো অলপ ভাল লাগে। আৰু যেতিয়া ইয়াতো আকাশত যেতিয়া মজাকৈ এটা ভিউ দিয়ে, আজিত দেখা নাই, এইটো সন্ধিয়া হৈ গৈছে, সেইকাৰণে দেখাব নোৱাৰিলোঁ। আৰু এতিয়া ঘৰত যাব লাগিব। ষ্টাৰ্টটো দিয়া। ভালকৈ দেখা নাযাওঁ, অলপ উঠাই যাওঁ। আৰু এনেকৈ বাইকত ভিডিঅ' কৰাটো মানে না বহুত বেয়া লাগে, মানে এনেকৈ অসুবিধা হয়, আৰু যি মোবাইলটো হয় তাৰ অলপ অসুবিধা হয়। চ' এইকাৰণে মই এইবিলাক অৰ্ডাৰ কৰিছোঁ। আৰু এইটো মানে আপোনালোকে এই 16 তাৰিখৰ পিছৰ পৰা আপোনালোকে মটৰবিলাক পাব, আৰু দেখাত ভাল লাগিব। মানে এইটো হেলমেটত লগাব লাগিব ন, এইকাৰণে। আৰু এইটো মই প্ৰায় 500 টকামান লাগিব, এইটো এনেকৈ লৈছোঁ। আৰু আমি আকৌ সেই গংগা পাৰ্কলৈ গৈ আছোঁ।
আৰু এইটো ৰাস্তা দি যাব লাগিব, মানে দুখন পাৰ্কৰ মাজত জাষ্ট এইটো ৰাস্তাই পাব পাৰি। আৰু আপোনালোকে ইফালে দেখিব পাৰে আমাৰ গাঁওখন, মানে একেবাৰে ধুনীয়া। আজি ইগন'ৰ কৰক, আজি ইগন'ৰ কৰিব পাৰে, কাৰণ আজি সকলো ক'লা ক'লা হৈ গৈছে, কাৰণ সন্ধিয়া হৈ গৈছে ন, সেইকাৰণে। চ' আজি ভালকৈ দেখাব নোৱাৰিলোঁ, আৰু এদিন দেখাই দিম। কাৰণ আমাৰ ইয়াতে মানে বাংলাদেশ আৰু ভাৰত একেলগে হয় ন, সেইকাৰণে ভাল লাগে ভিউটো। যেতিয়া আপোনালোকে দিনত দেখা মানে ভাল লাগিব। আৰু আজি হয়তো অলপ সময়ৰ কাৰণে মই ভালকৈ দেখাব নোৱাৰিলোঁ, আজি আহোঁতে সন্ধিয়া হৈ গ'ল। আৰু আজি সৰুকৈ এটা এনেকৈ ভিডিঅ' বনাই দিলোঁ, জাষ্ট এনে। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক দি দিব, আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইবটো দি দিব। আৰু আজিৰ পৰা ভাল ভাল ভিডিঅ' আহিব, চ' বাই।